আজি আমি Redmi Note 10 Pro Max এর ভিডিও বানাই আছো। এইটো আমাৰ কোকো ইয়াতে আছে থিয়া দি মোক দেখা পাই কি আটাজি ভাড়া নাই আজি বাইকৰ চকা বটা ষ্টিকাৰ। নমস্কাৰ মিত্ৰসকল, মই দিব্য আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল দিবস ব্লগছ। আজি আপোনালোকে বাৰু গম পাইছে মই গাঁওচৰী টাউনত আছোঁ আজি বৰ্তমান। আকৌ নাই কথা নাই, আপোনালোকক আজি টাউন ঘূৰাব আনিছোঁ। আপোনালোকে বলকচোন মই ভিডিঅ'টো সহযোগ কৰক। এইটো এটা শিৱ মন্দিৰ, আপোনালোকে দেখা পাইছে কি ধুনীয়াকৈ টাইলছ আছে বাৰু। এইটো কি ধুনীয়া মন্দিৰকে সাজা গৈছে। কাষেদি এখন আছে ফুলৰ বাগান এখন আছে, এই জবা ফুল আছে এটা ফুলি কিনে। দোকানত নতুন নতুন টায়াৰ এই আনি থৈ দিছে, ধুনীয়া ধুনীয়া টায়াৰ আছে। প্ৰথমে দোকানত থকা বস্তুবিলাকৰ লগত আপোনালোকক চিনাকি কৰি দিওঁ, আপোনালোকে এইবোৰ জানি লওক দোকানত মানে গাড়ী চাড়ী ভাগৰ বাবে কি কি বস্তু ব্যৱহাৰ কৰা হয়। টায়াৰৰ দোকানী চাং গুছা গাড়ীৰ গেৰেজ সবেলা আছে, টায়াৰ আছে। মিত্ৰসকল গাড়ী যি মানে হাৱা চেক কৰে, এই হাৱা চেক কৰা যন্ত্ৰটো এইটো মানে গাড়ী হাৱা চেক কৰে। যদি ইয়াতে আছে এইটো জেনেৰেটাৰ হাৱা আছে, হাৱাৰ পৰা হাৱা দিয়ে গাড়ীত। ট্ৰাকৰ কাৰণে এইটো ট্ৰাকৰ হাৱা চেক কৰা। মিত্ৰসকল আমাৰ দোকানৰ আগেদি আছে টিহু নেশ্যনেল হাইৱে, তাৰে কাষেদি আছে আমাৰ মা কালী হোটেল বিৰিয়ানী হাউচ, মা কালী বিৰিয়ানী হাউচ। আমাৰ দোকানখনৰ কাষেদি আছে, আপোনালোকে আমাৰ দোকানখনক আহিলে এইভাগে বিৰিয়ানী টেষ্ট কৰি যাব পাৰিব। আৰু বা হোটেলত আহিলে আপুনি গাড়ী চাড়ী বহি আহিলে আমাৰ ইয়াতে ভাল কৰি যাব পাৰিব। নতুন টায়াৰো আছে, পুৰান টায়াৰো আছে। ফ্ৰণ্টৰ পৰা আপোনালোকে মা কালী হোটেলখন একবাৰ চাই লওক, কি ধুনীয়া হোটেল। কাষেদি এখন দোকান আছে আৰু এইভাগে দুডাল বকুল গছ আছে। এইভাগে এইটো টিহু নেশ্যনেল হাইৱেটো, তাৰ কাষেদি আমাৰ টায়াৰৰ দোকানখন আছে। মুঠতে আপোনালোকে একে বিৰিয়ানী যদি টেষ্ট ল'ব খোজে আপোনালোকে মা কালী হোটেলত আহি গ'লেই হ'ল, আৰু আপোনালোকে বিৰিয়ানীৰ টেষ্ট ল'লেই হ'ল। মিত্ৰসকল চলি আমি টাউনত পাইছোঁ, আপোনালোকে বাৰু গম পাইছে আমি গাঁৱতে ভিডিঅ' বনাই থাকোঁ, কিন্তু আজি প্ৰথম টাউনত পাইছোঁ টিহু নেশ্যনেল হাইৱে। আমি আজি টিহু চক আছোঁ, টিহু চকৰ পৰা আজি মা কালী হোটেলত আছোঁ। মা কালী হোটেলৰ পৰা এনেকৈ ঘূৰি আছোঁ আৰু কি হ'ব টিহু চক আছোঁ মিত্ৰসকল। মা কালী হোটেলৰ কাষেদিয়ে এখন মানে টাইগাৰ চিমেণ্টৰ গুদাম আছে। অকল চিমেণ্ট নহয়, যে ৰড আৰু চিমেণ্ট দুটা পোৱা যায়। গুদামখনৰ আগৰ চৌহদটো এনেকুৱা, আপোনালোকে বাৰু এইভাগে টিহুত দেখি আহিলে আপোনালোকে এইভাগে লক্ষ্য কৰিলে গম পাব। এয়া ইনফ্ৰণ্টটো এনেকুৱা। তো গাইজ সকল হয় এটা হ'লেও ফ্ৰেণ্ড লাগে, ইয়াত আহিও এটা মই দুটা ফ্ৰেণ্ড বনাই ল'লোঁ। আহাৰ লোকে আমাৰ দেউৰে চাইকেল চলাইছে, নতুনকৈ শিক্ষা কৰিছে। সি উঠছি দে চাইকেল দাচোন চলা চলা দা চলা চাব পঢ়বা ভালকৈ। গাইজ বৰ্তমান মই এতিয়া য'ত থিয়া দি আছোঁ এই জেগাত গোটেই ৰাতি হ'লে গোটেই ট্ৰাকৰ লাইন আৰম্ভ হৈ যাব। ইয়াতে বাৰু এখন ট্ৰাক আহি জমা হ'লে বাৰু গোটেই এটা ট্ৰাক নধৰা হৈ যাব, মানে ইনকে ট্ৰাক আহিব তে মানে থাকিব জেগা নহয় যাব এতিয়া। আৰু এখন আহি বহিলাকে আৰু ইনকে আহি গোটেই ভৰ্তি হৈ যাব একদম ৰাস্তাটো এতিয়া। গাইজ মেগী এক টকাত লৈ আহিব, মেগী লৈ আহিছোঁ। মেগী খাব লাগে না, মেগী কাৰণে লৈ আহিব মেগী। গাইজ মেগী লৈ ল'লোঁ ইয়াতে ধুনীয়াকৈ। এই মেগী 3 পেকেট আনিছোঁ, 10 টকা মেগী 3 পেকেট। খোৱা মানুহ বেছি নহয়, আমি দুটা। আজি আমি Redmi Note 10 Pro Max এৰ ভিডিঅ' বনাই আছোঁ বাৰু। মেগী কমপ্লিট, মেগী ৰান্ধিলোঁ এনেকৈ আৰু চাহ এতিয়া খা আৰু কথা। আৰু আপোনালোকে বাৰু দেখছি কি মহাদেৱৰ মন্দিৰটো কি এটা প'ষ্টৰ ওপৰতে বান্ধা গৈছে, এটা প'ষ্ট মানে বাকী 4টা খুটা নহয়, এটা খুটা মুঠি। আপোনালোকে যদি এই তিনকে টায়াৰ যদি এনেকৈ বান্ধা দেখা পায়, মানে খুটা এটাত যদি এনেকৈ থকা দেখা পায়, তেতিয়া আপোনালোকে গম পাব কি এখন টায়াৰৰ দোকান আছে। আপুনি দূৰৰ পৰা গম পাব কি এখন টায়াৰৰ দোকান আছে ইয়াত। মানে গাইছে মই আপোনালোকক কৈছিলোঁ না, ৰাতিৰ সৌন্দৰ্যটো আৰু বেলেগ ধৰণৰ সৌন্দৰ্য আপোনালোকে চাই ল'ব পাৰে। কি ধুনীয়া সৌন্দৰ্য ৰাতি এখন মা কালী হোটেলৰ সৌন্দৰ্য। বাকী গাড়ী চাড়ী আহি আছে ৰকচোন বাৰু, ইভাগে মেইন ৰাস্তাৰ পৰা আহিছে। বাকীমান দোকান বন্ধ আছে, ইভাগে এইখন খোলা আছে। ইভাগে
ট্ৰাক অহা যোৱা কৰিছে এতিয়া বৰ্তমান ট্ৰাকৰ লাইন ধৰা নাই লাইন ধৰিব অলপ ৰাতি হ'ব লাগে এতিয়া বৰ্তমান 9টা বাজিছে 9টা বজাত ট্ৰাকৰ লাইন নধৰে মই ধৰি লওক আপোনালোকে 10:30 11টা মানত ভৰ্তি হৈ যাব ট্ৰাক এইটো আমাৰ ৰাজা বহিছে এই ৰাজা উঠ ৰাজা যদি আপোনালোকে ভিডিঅ'টো চাই ভালদৰে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে কমেণ্টও কৰিব আপোনালোকে মতামত দাঙি ধৰিব